হৈছে আমাৰ ইউ এন একাডেমি গ্ৰুমৰ ষ্টুডেণ্টৰ ভিতৰত কম্পিটিটিভ মাইণ্ড আৰু ইয়াত ডাঙৰ কথাটো হৈছে ষ্টুডেণ্টবিলাক বিভিন্ন জেগাত আহি এক জেগাত মিলি থাকিলে তেওঁলোকৰ কোঅৰ্ডিনেশ্যন ৰিলেশ্যনশ্বিপ এইটো এটা কিবা হয় আৰু এটা কাৰণটো হৈছে যে তেওঁলোকৰ যে থ্ৰুৰো হয় আৰু আদান প্ৰদান যি এক্সচেঞ্জ হয় লগত কম্পিটিশ্যনত আৰু বিভিন্ন লেভেলত সেইটো কাৰণে আমি এইটো ইণ্টাৰেকশ্যনটোৰ কাৰণে এইটো কথা হৈছে ডেভেলপমেণ্ট ফাণ্ড কোন ব্যক্তি দিয়া হৈছে আমি ব্যক্তি হিচাপে এইটো নিদিওঁ এইটো ইউ এন একাডেমি হিচাপে দিছোঁ এই বছৰত আমি দিছে ডিষ্ট্ৰিক্ট হৈছে ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট আমি চিলেক্ট কৰি দিছে যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি চিলেক্ট কৰিছে দুলিগাঁও ইউ এন একাডেমি আৰু চিৰাং ডিষ্ট্ৰিক্টত বিজিনি আৰু বাক্সা ডিষ্ট্ৰিক্টত নাওখাটা ধেমাজি ডিষ্ট্ৰিক্টত বগৰীগুৰি আৰু এটা আমি চিলেকশ্যন কৰিছোঁ বাক্সা নাওখাটা বিশ্বনাথত আমি কোৱালিটি ছাৰ্ভিচৰ ক্ষেত্ৰত কি ধৰণৰ আগভাগ ল'ব ইউ এন একাডেমি কোৱালিটি আছোঁ আজি আমি ষ্টুডেণ্ট মিলত বহুত আমি পজিটিভ মাইণ্ডৰ ওপৰত আৰু পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত আমি ডিছকাশ্যন কৰিছোঁ আৰু যোগাসন আমি সদায় 4 দিনত আমি প্ৰশিক্ষণ দি আছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট পতঞ্জলি কমিটিয়ে আমাক ইয়াত বহুত হেল্প কৰিছে আৰু বহুত এক্সপাৰ্ট আমি মানুহ ইয়াত মাতি পেলাই ষ্টুডেণ্টবিলাকক ইণ্টাৰেকশ্যন বিভিন্ন ফিল্ডত আমি কৰিছোঁ আৰু কম্পিটিশ্যনো আমি বহুত লেভেলত কম্পিটিশ্যন থ্যাংক ইউ